আবুই বাৰীত পকা কাঠল চাবা দিছিল। কেনকে বা চিনি পায় কোনটো কাঠল কাঁচা আৰু কোনটো কাঠল পকা। দেখাত দেখোন চব একে সেউজীয়াই। পকা কাঠলৰ গণলে আছে, কোনটোৰ পৰা বা গন্ধ ওলছি। বৰ সমস্যা হ'লে। কিয়ে গুডু, কি চাই আছা? কাঠল খাবা মন গেছি নাকি? কাই নহয় কায়ে এই বাৰীত কি কৰি আছা? মই দে গুডু হাতে পকা কাঠলৰ গন পাই ময়ো আছিলো কটামান খালোহে মই। তোৰো খাবা মন গেছি যদি এইফালে। আটা আটা দেখোন মৰা বুলি কৈছিলে এখন। ইমান দিনে বাৰীত থৈ দিছে আটাক। হয় আটা ক'ত থাকা তই? মই 5 বছৰ ধৰি এই বাৰীতে থাকো দে। আম কাঠল এইগিলা খাইয়ে আছো আৰু। তোৰ এনেহেন অৱস্থা কৰছি আটা। বাৰীত থাকবা দিছি আৰু আমাক মৰা বুলি কৈছি। আজি দি আছো ৰ হাক। আটা ঘৰত যাম আহ। মই যাবা নোৱাৰো দে গুডু। কাঠল খা যদি আহ। মস্ত মিঠা কাঠল দেখোন এটা। কোনডাল গছৰ? আৰু কাঠল পকা না কাঁচা কেনকে গম পাইনো? মই দেখোন নাজনো। এইডাল পুখুৰীৰ পাৰৰ কাঠল গাছডালৰ মস্ত মিঠা কাঠল দেখা। আৰু যেতিয়া খাবা মন যায় তেতিয়া তই আহিবি, গম পাইছা না? মই পাৰি দিম, তই বহি বহি খাবা পাৰবি। আৰু পকা কাঠল চাবা নাজনা, টিপি চালিয়ে গম পাই যদি ঢিলা সেইটো পকা আৰু যদি কাঁচা সেইটো টান হ'ব, গম পাইছা না? হয় নেকি? আজিহে গম পালো। জয় এটা ঘৰত যোৱা এটা য। মই যাবা নোৱাৰো দে বাপা, মোৰ এটাই ঘৰ, মই এটাই থাকবা লাগব। সিগলা নাজনোৱে মই, ঘৰত য। খাই থাকবা নেদে চাওঁ। ৰ মই মামাহাক দম দি লৈ আহো ৰ। দুৱাই কাকো নামাতবি আৰু কাঠল খোৱা কথাও কাকো নকবি দেই। তোৰ কথা বিশ্বাস নকৰে। বুঢ়ী হলে কি হলে মৰেঙে মাৰা এই ভট দিপৰা কিয় এটা বাচ্চা? কি হ'ল মানে চব হৈছি। তুহুন আটাক মৰা বুলি বাৰীত বাহা দিছা ইমান দিন, ঘৰত থাকবা নেদা হা? সেই অৱস্থা কৰছা আটাৰ। কি বকবা আহিছে বাপা? আতে মৰবা 5 বছৰে হ'ল দেখোন। মিছা কথা কবা আহিছা। ইতে বাৰীত যাওঁতে মোক পকা কাঠল পাৰি খুৱালাক। দুটাই বহি কাঠল খালো, কত কথা পাতিলো পুখুৰীৰ পাৰত। পুখুৰীৰ পাৰৰ সেই কাঠলডালত থাকে বোলে। ঘৰত আহিবা নেদা দেখোন। হা মৰাই, তই কাৰ লগত কাঠল খাই আহিলি আৰু ক'ত পুখুৰীৰ পাৰত কাঠলৰ গাছ দেখা পাইছা? যচোন য মোৰ লগত য দেখে দিম য। এটা এটা আও পুখুৰীৰ পাৰতে দেখোন মিঠা কাঠল এডাল আছিল।